হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। বৰ্তমান কালি আমি লখিমপুৰলৈ গৈছিলোঁ। লখিমপুৰত হনুমান মন্দিৰ সোমাই আহিলোঁ। হনুমান মন্দিৰ সোমাই অহাৰ পাছত আপোনালোকক যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ব'লক এতিয়া হনুমান মন্দিৰ পাইছোঁ। হনুমান মন্দিৰ দেখাব চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। ভিতৰলৈ যাওঁ, মন্দিৰটো অলপ দেখুৱাম আপোনালোকক। এতিয়া বৰ্তমান ভিতৰলৈ গৈ আছোঁ আমি। হনুমান মন্দিৰ পালোহি। এয়া হয় হনুমান মন্দিৰ। হনুমান মন্দিৰ আপোনালোকক দেখুৱাম, আপোনালোকক সম্পূৰ্ণ দেখুৱাব চেষ্টা কৰিম আপোনালোকক। এয়া আছে হনুমান মন্দিৰ। আপোনালোকে আহিব, মংগল হোৱা ঠাই। ইয়াৰ পাছপিনে দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। এয়া বাহিৰৰ ছাইডটো হয়, এয়া হনুমান মন্দিৰ পাছপিনৰ ছাইড। এতিয়া আহি আমি হনুমান মন্দিৰ পাই গ'লোহি। এয়া আছে হনুমান মন্দিৰ। কৃষ্ণ চাওক আপোনালোকে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে। এইটো আছে হনুমান মন্দিৰ, আমাৰ দুৰ্গামপুৰ হয়। এইটো আছে মৰমৰ হনুমান মন্দিৰ। ৰাম লক্ষ্মণ সীতা আছে ইয়াত। এজনে আছে আমাৰ হনুমান। কৃষ্ণ আৰু ৰাধা হয়, কৃষ্ণ আৰু ৰাধা হয় ইয়াত চব। ইয়াৰ দেৱী হয়। চক আপোনালোকে লিখা আছে, পঢ়ি চাব আপোনালোকক মই দেখুৱাম। ইমানকৈ পঢ়ি দিবলৈ আপোনালোক বাহিৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম আপোনালোকক। ইয়াত চাওক আপোনালোকে বাহিৰৰ পৰিৱেশটো কেনেকুৱা। डिस्क्रिप्शन में देगा बाद में, और उसका फ्रेंड्स लोग मेरा वीडियो को सपोर्ट कीजिए। পিতৃদেৱ চব মানুহ কিমান আছে। এতিয়া গোগামুখ হয়, ধেমাজি ডিষ্ট্ৰিক্টৰ হয় গোগামুখ। মানুহ চাওক আপোনালোকে কিমান মানুহ। এতিয়া বৰ্তমান ঘৰত যাব লৈছোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ বৰ্তমান। এয়া হয় মোৰ লগৰ হয়, ফ্ৰেণ্ড বন্ধু হয়, ভকত হয়। এতিয়া আমি হনুমান মন্দিৰৰ পৰা ওলাই আহিলোঁ বৰ্তমান ঘৰত। এতিয়া আমি গৈ আছোঁ ঘৰলৈ, বাইক চলাই গৈ আছোঁ। মোৰ মোবাইলটো লৈ আছে।
বাইক নচলাব। Trapped behind bars, it's like I'm on Mars, scorching hot. Life can be hard, but it's what we do to get to the top. Yeah, yeah, yeah. বৰ্তমান আহি ঘৰ পাই এতিয়া ভিডিঅ' চিডিঅ' এডিট কৰিম আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি ভুল হয় আপোনালোকে কমেণ্টত জনাব যে কেনেকুৱা লাগিলে ভিডিঅ'টো। ঠিক আছে, নতুন ভিডিঅ' আকৌ আহি থাকিব, আপোনালোকে চাব কেনেকুৱা লাগিছে ক'ব।